साहा ब्रिजिसनि बारग' एनडिपिफोरा इउपिपिएल दलाव जइन। गासै 47 जन इउपिपिएल दलाव हाबनाय जादों एक्स एनडिपिनिफ्राय। सिगाङाव रावबो राजखान्थि हान्जाखौ हेफाजाब खालामनाय जायाखैमोन। बिनि सिगाङाव जों खालामनाय जायाखै। जों गावबा गावनि जों अलफाखौनो जों सालायबाय थादोंमोन। दायो जों टीमनि जोंनि अलफानिफ्रायनो जों गासै फैजोबनाय जादों। बारग' एनडिपिनि अनगायैबो बे बाराव 1300 सोद्रोमाया इउपिपिएलआव आखाइ हमफैदों। बिटिसि बिसायख'थिया खाथियाव सफैगासिनो। बिसायख'थिखौ लानानै मोनफ्रोमबो राजखान्थि हान्जाफोरखौ नुनो मोन्दों गावबा गाव दोलोनि गोहो दिन्थिनाय। थांखिया मोनसेल' बड'लेण्डआव खुंथायनि मासिखौ आवग्रिनाय। बेरगाव जिल्ला इउपिपिएल लाइमोन गांखंनि बानजायनायाव थांनाय सानखालि टंला बरदलै भवन नब्लाङाव हान्जानि मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। बे हाबाफारियाव मोनसे समनि मिरु राभा फरायसा आफादनि बारग' अर्गेनाइजिं सेक्रेटारि जयन्त राभाया जयनिं जानायजों लोगोसे गुबुन गुबुन राजखान्थि हान्जा लोगोसे बारग' एनडिपिनि सोद्रोमाफोरा बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव इउपिपिएल राजखान्थि हान्जायाव 1300निख्रुइबो बारा आखाइ हमफैनायखौ नुनो मोननाय जायो। निउज पर्टेल आदामोनसिम गाहाम हामलायनाय थाबाय। दिनै जों गासै 47 जन इउपिपिएल दलाव हाबनाय जादों एक्स एनडिपिनिफ्राय। जों गासैबो एक्स एनडिपि गोजा। गतिके आरो नेक्स्ट पर्यायाव आरो जोंनि फैनो गोनां लोगोफ्रा गासैबो फैबावगोन आरो जों गासैखौबो लाना फैनानै इउपिपिएल दोलो हिसाबै जों समर्थन खालामगोन। बेखिनियानो। थेंक इउ। जों पिनिफ्राय जों पि हान्जानिफ्राय पि ग्रुप पि फेक्सन जों जेसेबां हायो जोंनिफ्राय जों मददखौ होलांबाय थागोन। जोंनिफ्राय जों गासैबो जों समर्थन खालामगोन एज ए जों टीम हिसाबै। बेखिनिखौनो आं बुंनानै बिनि सिगाङाव जों खालामनाय जायाखै। जों गावबा गावनि जों अलफाखौनो जों सालायबाय थादोंमोन। दायो जों टीमनि जोंनि अलफानिफ्रायनो जों गासैबो फैजोबनाय जादों। थेंक इउ। जों गासै मथा मथि 100नि आप दं आरो माखासे थाबबावदो बेखौ जों लासैनो लाबोगोन। थेंक इउ। ৰাভা অৰ্গেনাইজেশ্যন বিটিচিত যিমানকেইটা ৰাভা জনগোষ্ঠীয় অৰ্গেনাইজেশ্যন আছে এই গোটেইকেইটা সংগঠনৰ এটা কোঅৰ্ডিনেশ্যন কমিটিৰ মই প্ৰতিষ্ঠাপক সভাপতি আৰু সিদিনাখনলৈকে মই সভাপতি হৈ আছিলোঁ প্ৰায় 6টা বছৰ। এটা কথা মই উপলব্ধি কৰিছোঁ প্ৰমোদ বড়ো ছাৰক মই এই 4টা বছৰত বহুত মানে এজন দক্ষ নেতা হিচাপে মই তেখেতক লগ পাবৰ কাৰণে সক্ষম হ'লোঁ। আৰু তেখেতক মই যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ আৰু তেখেতেও যেতিয়া এফচুৰ নেতৃত্বত আছিলে তেতিয়াও তেখেত আৰু মোৰ মাজত এটা ভাল সুসম্পৰ্ক আছিলে। আৰু তেখেতক যি পাৰদৰ্শিতা যি সূক্ষ্মভাৱে জনগোষ্ঠীসমূহৰ যিটো সমস্যাবিলাক অধ্যয়ন কৰাৰ যিটো ব্যৱস্থা খুব সূক্ষ্মভাৱে তেখেতে সমস্যাবিলাক পৰ্যালোচনা কৰে আৰু ৰাভাসকলৰ সমস্যাসকল খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰি পেলাই প্ৰতিটো সমস্যা সমাধান কৰাৰ এটা স্বপ্ন তেওঁ দেখিছে। আৰু তেখেতৰ সপোনৰ লগত আমি তেখেতৰ সপোনক যদি বাস্তৱত ৰূপায়িত কৰিব লাগে নিশ্চয় আমাৰ নিচিনাকৈ ৰাভা জাতীয় সংগঠনসমূহৰ লগত জড়িত থকা ব্যক্তিবিলাক তেখেতক নিশ্চয় সংগ দিব লাগিব। আৰু আমি আশাবাদী বিটিচিত বসবাস কৰা ৰাভাসকল মাননীয় CEM প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত বহু আশাবাদী। তেখেতে ৰাভাসকলৰ কাৰণে বহুকেইটা সমস্যা ইতিমধ্যে সমাধান কৰাৰ 100% প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু এই প্ৰতিশ্ৰুতিসমূহ ইতিমধ্যে অফিচিয়েলি তেখেতে কাৰ্যকৰীকৰণ ৰূপ দিছে। আমি 100% সন্তুষ্ট হৈছোঁ। তাৰ উপৰিও ৰাভাসকলৰ এটা বহুদিনীয়া দাবী আছিল ৰাভাসকলৰ যিটো জাতীয় উৎসৱ বাইখু এই বাইখুক বিটিআৰত এটা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে তেওঁ যি ঘোষণা কৰিলে ই ৰাভা জনগোষ্ঠীৰ কাৰণে সাংঘাতিক এটা সন্মানৰ বিষয় হৈ পৰিছে আৰু ৰাভা জনগোষ্ঠী তেখেতৰ চিৰকৃতজ্ঞ হৈ ৰ'ব। আৰু এইখিনিকে আমি তেখেতৰ যিটো বলিষ্ঠ নেতা একজন সহজ সৰল খুব সকলোকে সহজ সৰলভাৱে ল'ব পৰা কোনো ভেদভাৱ নোহোৱাকৈ জাতি জনগোষ্ঠী কোনো ভেদাভেদ নোহোৱাকৈ সকলোকে আঁকোৱালি ল'ব পৰা যিটো তেখেতৰ মন এই মনটোৰ লগত মই খুব সাংঘাতিকভাৱে আকৃষ্ট হৈছোঁ। আৰু এনেকুৱা এজন নেতা সুদীৰ্ঘ কালৰ কাৰণে বিটিচিত থকাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ বিষয় হ'ব। আৰু তেখেতক দীঘলীয়া সময়ৰ কাৰণে বিটিচিত চিফ হিচাপে ৰাখিবৰ কাৰণে তেখেতৰ লগত সহযোদ্ধা হ'বৰ কাৰণে আমিও আগবাঢ়ি আহিলোঁ। আমি ৰাভা জাতীয় সংগঠনৰ এক্স বুলিয়ে ক'ম এতিয়া যিহেতু আমি সকলোৱে অব্যাহতি দি আহিছোঁ। আমি 10জন একেলগে জইন কৰিছোঁ আৰু উদ্যোক্তাসকলে আমাৰ লগত সহযোগ কৰিবৰ কাৰণে প্ৰায় 1300 মানুহ তেখেতসকলে যোগাযোগ কৰিছে। আৰু মই খুব ভাল পাইছোঁ CM ছাৰ নিজে আহি আমাক জইন কৰালে।
এইটো কাৰণে আমি তেখেতক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতৰ হাতৰ স্পৰ্শত মই তেখেতৰ দললৈ আগবাঢ়ি যোৱাৰ কাৰণে প্ৰথম যিটো খোজ এই খোজটো তেখেতে দিয়াত যি সহায় আৰু সহযোগ কৰিলে যি মৰম যাচিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ